গোৱাৰ বৰষুণ হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইটো ভিডিঅ' আগৰটো যদি চাইছে গম পাই যাব, একেটা লিংকতে গৈ আছে গোৱাৰ পৰা কৰা এইটো ভিডিঅ'। আৰু মই যোনখিনিতে থাকি পেলাই ভিডিঅ'টো শ্বুট কৰি আছিলোঁ, ওচৰতে বহুত লাউডলি মিউজিক চলি আছিলে, কপিৰাইট আহি যাব পাৰে, সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ। আৰু এয়া আমি হোটেলৰ পৰা ওলাই কৰি আহিছোঁ, এফালে যাম। এয়া গাড়ীত উঠিলোঁ, গৈ আছোঁ মানে আমি এতিয়া যাবলৈ ওলাইছোঁ গোৱাৰ পাঞ্জিম চিটিলৈ। আমি নৰ্থ গোৱাত আছোঁ, তাৰ পৰা আমি পাঞ্জিম চিটি যাম। আৰু এয়া আমি আহি পালোহি মাণ্ডৱী ৰিভাৰ। আৰু গম পাইছে চাগে মাণ্ডৱী ৰিভাৰ মানে ক্ৰুজত প্লেনিং এটা কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকক, গম পাব। গাড়ীৰ পৰা নামিলোঁ, এতিয়া আমি পালোহি। বেক চাইডে আছে চাওক ৰিভাৰ ক্ৰুইজ, কেইবাখনো আছে ইয়াতে, কোনোবা এখনত যাম আৰু এতিয়া। ঠিক আছে, তেনেহ'লে ভিতৰত সোমাই লৈ আপোনালোকক তাৰ পৰিৱেশটো দেখুৱাম, ব'লক। আমি অথনি গাড়ী পাৰ্ক কৰা জেগাখিনিত গাড়ী পাৰ্ক কৰিব নোৱাৰিলোঁ, আকৌ আগলৈ আগবাঢ়ি বহিব লগা হ'ল। এতিয়া আমি চিটিৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ ক্ৰুইজলৈ। ঠিক আছে, ব'লক তাতে গৈ লগ পাম। এতিয়া এইখিনি চিটিৰ মাজত খোজকাঢ়ি যাওঁ, অকণমান চিটিৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। এয়া পাঞ্জিম, এইখিনি পাঞ্জিম চিটি ন। এইখিনি হেৰি গোৱাৰ, মই অহা দিনাখন কৰা ব্লগত কৈছিলোঁৱেই, গোৱাৰ হেৰি হয়, কি আছিলে, কেপিটেল হয়, গোৱাৰ কেপিটেল হয় পাঞ্জিম। বহুত চিষ্টেমেটিক। জানে এইখিনি খোজ কাঢ়িছিল নেকি ন সেইদিনাখন? সেইটো চাইডে একদম এইবিলাক চব ভাড়া স্কুটি, ভাড়া গাড়ী। আমিও সেইফালে থৈছোঁ, বহুত আগলৈ হৈ গ'ল। আৰু এতিয়া এইফালে যাম ক্ৰুইজলৈ, ক্ৰুইজ এইফালে আছে। ঠিক আছে, ব'লক একদম ক্ৰুইজত গৈ লগ পাই আছোঁ। আমি পালোহি, কেইবাখনো আছে ইয়াতে, বিগ কেচিনো, তাৰপিছতে এইফালে ৱাটাৰ মাৰ্ক, কিবা কিবি এনেকৈ কেইবাখনো আছে। এতিয়া চাওঁ কোনখনত সোমাওঁ। ক'ত সোমাবা? ইয়াত সোমাবা? এতিয়া আমি ডিচাইড কৰা নাই, কিছুমানত ইয়াতে বাচ্ছাক সোমাব নিদিয়ে, এলাও নকৰে, গতিকে ইয়াতে সোমোৱা নাই। এওঁ গৈছে সুধিবৰ কাৰণে। আৰু আমি এখন য'ত সোমাইছোঁ এইখন হৈছে বিগ ডেডি কেচিনো বেলেগ হয়, ক্ৰুজো বেলেগ হয়। আৰু এই কেচিনোখনৰ ভিতৰত কাপল এণ্ট্ৰি 6500কৈ হয়। আৰু সোমোৱাৰ পিছত ইয়াতে ফুড চুড চব ফ্ৰী হৈ যায়, গোটেইখিনি হয়। আৰু হোল নাইট পাৰ্টি হয় ইয়াতে, একদম গোটেই ৰাতিপুৱাই যাবগৈ আপোনাৰ। আৰু এইটো হয় তাৰ এণ্ট্ৰি পইণ্টটো। আৰু ইয়াতে মানে খেলো হয়, জোৱা টাইপৰ যিটো খেল হয়, তেনেকুৱা ধৰণৰ খেল। আচলতে আমি যিবোৰ মুভিবিলাকত দেখি থাকোঁ ন, তেনেকুৱা আছে, এনেকুৱা গুটি এটা মাৰি দিয়ে, এনেকৈ কিবা ঘূৰি থকা টাইপৰ, তেনেকুৱা খেলটো হয় একচুৱেলি। এবাৰ কৈছিলে যাওঁ ব'লা, কিন্তু তাত গ'লে ধৰক মানে বহুত ক্ৰাউড হয়, ল'ৰাৰ কাৰণে অকণমান দিগদাৰো হয়, সেইকাৰণে আমি সেইটো কেঞ্চেল কৰিলোঁ। কেচিনোখন কেঞ্চেল কৰি আমি বেলেগ এখন ক্ৰুইজ বুক কৰিলোঁ। আৰু তাতে আমি ইভিনিংটো ধুনীয়াকৈ স্পেণ্ড কৰিম বুলি ভাবিছোঁ। আৰু তাতো কিবা কিবি আছে বোলে। ঠিক আছে, তাৰ ভিতৰ ভাগলৈ গ'লেহে গম পাম কি ক'ত আছে। আৰু ইয়াতে টিকেটবিলাকৰ চেক কৰিছে। তাৰপিছত আমি গৈ আছোঁ ক্ৰুইজৰ ফালে। এয়া আমি এখনত আহিছোঁ আজি, আৰু এখনৰ নামটো হৈছে ফিচাৰমেন ক্ৰুইজ। এইখনলৈ আহিছোঁ, ব'লক গৈ পাই ভিতৰৰ ভাগ দেখুৱাই আছোঁ। আমি ক্ৰুইজত উঠিয়ে প্ৰথমতে একদম ওপৰ ফ্ল'ৰত গৈছোঁ, তাৰ এনভাইৰমেণ্টটো চাই আহিলোঁগৈ। ধুনীয়া এনভাইৰমেণ্টটো। ইয়াৰ আৰু কেচিনোৰ মাজৰ ডিফাৰেঞ্চটো হৈছে ইয়াতে গেমিং জ'নটো নাই, তাত আছে। আৰু তাত ফুডটো পূৰা ফ্ৰী হৈ যায় এণ্ট্ৰি হোৱাৰ পিছত, ইয়াত ফুডটো নিজে কিনি ল'ব লাগে। তেনেকুৱা আৰু অলপ ফেচিলিটি ইয়াত নাই, তাত আছে, সেইকাৰণে সিমানেই ইয়াৰ ডিফাৰেঞ্চ। এতিয়া ভিতৰলৈ গৈ লওঁ, ইয়াতে কিবা ডান্স চান্স এনেকৈ হ'ব বুলি কৈছে, কি ক'ত কৈছে নাজানো, আৰু খালি টিকটটো কৰিছোঁহে, ভিতৰত সোমালেহে গম পাম কি আছে কি নাই।
ঠিক আছে বলক তেন্তে ভিতৰলৈ যাওঁ আৰু এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ ইয়াতে সকলোখিনি বহিব আৰু সন্মুখৰ যিখন প্লেটফৰ্ম তাতে কিবা কিবি প্ৰগ্ৰেম হ'ব আমি ইয়াতে পাৰ পাৰ্চন 750কে টিকট কৰিছোঁ 1500 লৈছে দুজনৰ আৰু বাচ্চাৰ নাইকিয়া ফ্ৰী হয় ইয়াতে আপোনাৰ 45 মিনিট নে এঘণ্টামান সময় আমাক মাণ্ডৱী ৰিভাৰখনৰ চাৰিওফালে ঘূৰাব আৰু তাৰপিছতে প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হয় আমি এতিয়া ইয়াতে বহি আছোঁ কি হ'ব কি কথা একো পোৱা নাই বহিয়ে আছোঁ কি হয় নাজানো আৰু হেল্ল' ক'ত আহিছা বটত চব ছাৰ বহি আছে এইফালে আৰম্ভ হ'ব নেকি দেখাই আছোঁ কি হয় Let's next on to another upper deck. If you want to go on the upper deck, you're free to go on the upper deck any time of this cruise when the cruise is on. Okay, now I request parents to please send your kids on the dance floor. जितने भी छोटे बच्चे हैं आ जाइए dance floor पे. Come on. আৰু ইয়াৰ প্ৰথম প্ৰগ্ৰেমটো হৈছে যিমান সৰু ল'ৰা ছোৱালী আছে চবকে মাতিছে প্লেটফৰ্মটোলৈ সকলোকে এনেই অলপ ফূৰ্তি আৰু ডান্স বা কৰিছে গৈছে যিমান সৰু সৰু ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালীখিনি প্ৰগ্ৰেমটোৰ পিছতে এইবাৰ ইয়াতে আৰম্ভ কৰিব এতিয়া গোৱাসকলৰ যিটো ট্ৰেডিশ্যনেল ডান্স হয় সেইটো ভাল লাগিছিলে আমাৰ তেতিয়া লাইভ চাই পেলাই এতিয়া আপোনালোকে অকণমান চাই পেলাই এনজয় কৰক দেখি গম পাইছেই নহয় ল'ৰাক কোচত লৈ কাপল ডান্স কৰিছোঁ আচলতে ইভিনিংটো এনজয় কৰিছোঁ আৰু বেলেগ কথা নাইকিয়া সকলো উঠি গৈছেই যেতিয়া কোনেও কাকো চিনি নাপায় নিজৰ মন খুলি পেলাই সকলোৱে পাৰফৰ্ম কৰিছে আৰু আমাৰ ওচৰতে এইজন দেখিছে একদম আণ্টি আৰু আংকলজন একে বয়সস্থ হয় তথাপিও তেওঁলোকৰ মনৰ জোৰটো দেখি বহুত ভাল লাগিলে গোটেই কাপলখিনিৰ ভিতৰত তেওঁলোকেই প্ৰথমতে উঠি গৈছে ডান্সটো কৰিবৰ কাৰণে সেইকাৰণে আমিও অকণমান এনজয় কৰিলোঁ আৰু ল'ৰাটো থৈ যাব নোৱাৰি গতিকে সিও কোচত আছে তেনেকৈ অকণমান ডান্স কৰিলোঁ খুব ধুনীয়াকৈ ইভিনিংটো স্পেণ্ড কৰি আমি এতিয়া ওপৰৰ ফ্ল'ৰলৈ উঠি আহিছোঁ তাতো ধুনীয়া ধুনীয়া গান লগাই থৈছিলে সকলোৱে একদম নাচি আছে গানৰ তালে তালে আমাৰ বাপেক পুতেকেও ৰ'ব পৰা নাই ধুনীয়াকৈ এনজয় কৰিছে আমাৰ ইটো অকণমান গান শুনিলেই হ'ল আৰু তাৰ আহিয়ে যায় গা তাতে এতিয়া ক্ৰুইজখনে আমাক উভতাই লৈ গৈ আছিল জোপা নিছে ভাল লাগিলে তোমাৰ ভাল লাগিলে তোমাৰ ভাল লাগিলে নাই কোৱা আমাৰ এটা মানে আজি পুৰা নাচিছে ন পুৰা ডিস্কো ডান্স কৰিছে ন ডিস্কত সঁচাকৈ ভাল লাগিলে মাইণ্ডটো ফ্ৰেছ হৈ গ'ল আৰু এতিয়া এনেই অকণ ওপৰত বহি আছোঁ এয়া চাওক ভিউ ধুনীয়া ধুনীয়া ঠাণ্ডা বতাহ আহি আছে তাৰপিছতে আৰু 10-15 মিনিট থাকিম চাগে তাৰপিছত আকৌ যাম আৰু এতিয়া তাৰ পৰা নামি আহিলোঁ আহি পেলাই এতিয়া মেইন ৰোডত আছোঁ আৰু এইখন যিখন ক্ৰুইজ দেখিছে এইখনতে গৈছিলোঁ আৰু এই যিখন দলং দেখিছে ন এইখন মাণ্ডৱী ৰিভাৰৰ ওপৰত থকা দলংখন ভিউটো ইমান ধুনীয়া হৈছে বহুত চিনেমাৰ শ্বুটিং হয় ইয়াতে মায়া মায়া প্ৰতিপলে মায়া ছয়া ময়া কিয় দয়া ময়া মনৰে মাজত হিয়ানি দিয়া কিয় আমি এতিয়া থকা দোকানখন হৈছে এনেকুৱা এখন দোকান পাঞ্জিমত আছে গোৱাৰ চব বস্তু পাব আপুনি ঘৰখনৰ প্ৰতিটো মানে কামত লগা কিবা ভঙা চিঙাৰ পৰা আদি কৰি ছাতি তাতি গছ কটা কিবা কিবি পাকঘৰৰ বস্তু ছানগ্লাছ এভৰিথিং বস্তু এই দোকানখনত পোৱা যায় ময়ো কেইটামান খুব স্পেচিয়েল বস্তু লৈছোঁ গৈ পাই আপোনালোকক দেখুৱাম কিন্তু সকলোখিনি এইখন দোকানত পোৱা যায় পাঞ্জিমত আছে এইখন আৰু এইখনৰ নাম ভিক্টৰিনক্স হয় আৰু যদি কেতিয়াবা গোৱা আহে এইখন সোমাই চাব এভৰিথিং পাব পুলিচৰ বেতনডাললৈকে ইয়াত পোৱা যায় এভেইলেবল আছে গতিকে
আমাৰ ঘূৰি ঘূৰি ইমান ভোক লাগিলে আৰু ইয়াতে ওচৰত তেনেকুৱা খোৱাৰ কোনো হেৰি নাছিলে। বিচাৰি বিচাৰি এখন পালোঁ বেকাৰী, তাতে সোমাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা ইয়াত থকা মানুহজন আমাৰ অসমৰে হয় এইজন। তেওঁৰ লগতো চিনাকি হ'লোঁ। এতিয়া কিবা এটা খাই ল'ম ইয়াতে, ল'ৰাৰো ভোক লাগিছে। এয়া আমি বেলেগ একো খাব নাপালোঁ, চাহ খালোঁ, তাৰপিছতে পাও খালোঁ আৰু চুটকি ভাজি মানে আলুৰ কিবা ভাজি এটা বনাই দিছে অকণমান থুপথুপীয়া বুলি যে কওঁ আমি, আলু জলকীয়া পিঁয়াজ দি তেনেকুৱা ভাজি এটা বনাই দিছে। পাওৰ লগত সেয়া খালোঁ। সেয়া খাই এতিয়া গৈ আছোঁ। আমি এতিয়া হোটেল আহিলোঁ অথনি, তাৰ পৰা আহি পেলাই এতিয়া অকণ ওলাই যাওঁ। ওলাই গৈ বাহিৰতে ডিনাৰ কৰোঁগৈ, কৰি পেলাই অকণমান গোৱা ফুৰিম, নাইট ভিউ চাম গোৱাৰ। সেয়া গৈ আছোঁ মোৰ। ঠিক আছে ব'লক আমাৰ লগতে গোৱাৰ ৰাতিৰ দৃশ্য চাওঁগে। হোটেলৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ গাড়ী আছে ৰাস্তাৰ ইটো পাৰে। মোক উঠিলা ব'লা। গোৱা কোৱাচোন, গোৱা वाली बीच में তাৰপিছত ময়ো নাজানো ন, পাহৰি থাকিলোঁ। তুমিও নাজানা? এতিয়া ক'ত যাবা? ক'ত যাবা? ৰেষ্টুৰেণ্ট যাবা? অ'কে ঠিক আছে ব'লা তেন্তে হ'লে। আমি গাড়ী দিয়েই গোৱাৰ নাইট ভিউ চাই আহি পেলাই পালোহি অংগৰা ৰেষ্টুৰেণ্ট। এখন কেণ্ডুলিম বিচত আছে। মানে বহুত কিবা কিবি ঘূৰিলোঁ, ঘূৰি পেলাই এইখনৰে ৰিভিউ পালোঁ ভাল বুলি, সেইকাৰণে ইয়ালৈকে আহিলোঁ। এইফালে ডান্স চান্স চলি আছে আৰু ভাল লাগিছে এনভাইৰনমেণ্টটো। আমি তলত বহা নাই, ওপৰত বহিছোঁ। ঠিক আছে তেনেহ'লে এতিয়া ডিনাৰটো কৰি লওঁ। আৰু ডিনাৰত স্পেচিয়েল এটা কিংফিছ দিছোঁ আৰু লগত কিবা কিবি নান চান আছে আৰু সেইবিলাকতো খাই থকা হয়। কিংফিছটো টেষ্ট কৰিম ইয়াতে। আৰু আমি বহি থকা সময়তে ইয়াতে আহি গ'ল ধুনীয়া এজাক বৰষুণ, আৰু আমি ধুনীয়াকৈ বৰষুণ এনজয় কৰি এয়া কিংফিছ আহি গ'ল। কিংফিছৰ জুতি ল'ম। প্লেটখন দেখি একদম খাবলৈ মন গৈছে। আৰু প্ৰথমতে ভাবিছোঁ দেই ইমান ডাঙৰ মাছটো খাব পাৰিম জানো, কিন্তু কেনেকুৱা ধুনীয়া সোৱাদ হয়। খাই থাকোঁতে কেতিয়া শেষ হৈ গ'ল গমেই নাপালোঁ। ঠিক আছে তেনেহ'লে আমিও এতিয়া ডিনাৰটো এনজয় কৰোঁ আৰু আজিৰ ভ্লগটো ইমানতে শেষ কৰিছোঁ। নেক্সট ভ্লগ লৈ সোনকালে আহি আছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।